হেল্ল' গাইজ, গুড মৰ্ণিং ফ্ৰম আমাৰ ঘৰ। আৰু মইতো আজি ঘৰতে আছোঁ। টেকেলি পিঠা খাব লাগিল, মানে তিপত মুখত দিয়া পিঠা। তাকে মায়ে মই এতিয়া পিঠা কৰি খুন্দবা ওলাইছোঁ। ঢেঁকীত আজি সেইকাৰণে মিক্সিতে খুন্দো আৰু দাদা চাউলখিনি মায়ে ধুইছি। পানী যাবা দিছে নেকি? পানী যাবা দিছি ৰুটো এতিয়া পিঠাগুড়ি খুন্দিম দে। সজৰীয়া হ'লে কেন নহ'ব লাগে লগত লাগছে ধুই আনিছিলোঁ হ'ব পিঠাগুড়িখিনি খুন্দবা আৰম্ভ কৰিছিলোঁ আৰু লাইনটো গেলে। এই আমাৰ লাইনটোৰ নিচিনাই কিছুমান মানুহ আছে জীৱনত। সেই আহে আৰু যায়, আহে আৰু যায়, পাৰ্মানেণ্টকৈ থাকবা কোনোৱে নৰে। সেই কথা কি জানানে, আমাৰ মায়ে মোক আজিকালি প্ৰায় সদায় আছে, দিনটোত এটাও ফোন নাহে, এটা লিকিৰা পতাব পৰা নাই নে মাইনা। মাক এতিয়া কোনে ক'ব, জীয়াকক কোনো পচন্দই নকৰে। তো লাইনটো আহিল আকৌ, এইবাৰ মানে পজিশ্যনটো সলনি কৰি ল'লোঁ। মায়ে মিক্সিটো হেৰি কৰিব আৰু মই ইফালে চালিম পিঠাগুড়িখিনি। শুনাইছে? তেতিয়া যে পিঠাগুড়িখিনি খুন্দি থৈছিলোঁ, এতিয়া নাৰিকল হেৰি কৰি আছোঁ। তাৰপিছত বনাম আমি পিঠা। আৰু কিবা কিবি কাম কৰিলোঁ, চোতাল ঘৰ সাৰিলোঁ, কিবা কিবি কৰিলোঁ, ঘুমালোঁ, ভাত খালোঁ। তো আৰু সেইবিলাক ভিডিঅ' কৰি থকা নাই। এতিয়া পিঠাগুড়ি কুটছোঁ, এতিয়া নাৰিকল সেইখিনিয়ে কৈছোঁ ডাইৰেক্ট। ৰাস্তাৰ ওচৰতে ঘৰ, যি অনবৰতে গাড়ী যাই থাকে, মাত ওলাই থাকে। মোৰো পেটটো ওলাইছে বহুত। খালি পাই ৰাতিপুৱা খোজ কাঢ়িব যাম দে। উঠিম দে, উঠিম দেচোন, জগাই দিবি। তুমিও যোৱা নাই দে এইকেইটা দিন। মই বেমাৰতে যাওঁ, পিছে সেইকাৰণে বাহিৰ গুচি আহোঁ। সেইকাৰণে এতিয়া যাম দে। এতিয়া ৰুকি থলি ভালে থাকবো দে। হেৰিতে দেও নহ'লি মিক্সিত। মিক্সিটো বেয়া হ'ব। কিয় হ'ব? একদিন নাৰিকল নহয়, কৈ থাকচোন কি কৰা, মই একো নকওঁ। গৰম উঠিলে সেনেকুৱা হয়। খাল কেইটা চা বাকী কি কৰে? পানী লাগি আছে, তাতে কি হ'ল? তলত দিগিয়ে মূৰ কৰিব নোৱাৰিছি, এবাৰ ওপৰত দিগিও কৰিব নোৱাৰা। আৰু মই নাৰিকলখিনি বঢ়িয়াকৈ এৰি দিলোঁ নহয়। দেউতাই মায়ে মিক্সিত খুন্দি আছে কি ধুনীয়াকৈ। মই এৰাই দিছোঁ, দেউতাই খুন্দি আছে আৰু মায়ে খাই আছে। আৰু এইফালে পিঠাগুড়িখিনি পানী দি সানি আছে। কিয় সানি আছে মই হ'লে নাজানো, মুঠতে সানি আছে মায়ে। মোকো সানিব দিছে এতিয়া, সেইকাৰণে ময়ো সানিছোঁ। আৰু পানী সানি পেলাই বঢ়িয়াকৈ সেইখিনি চালি দিব লাগে, চালি দিছোঁ দে। আৰু ইফালে ফাৰ্ষ্টে চেকেনিখনত পিঠাগুড়ি দিছোঁ, তাৰপিছত নাৰিকল, তাৰপিছত আকৌ পিঠাগুড়ি, তাৰপিছত কেইটামান বাদাম দিছোঁ। যোনে যি দিয়ে আৰু, কিছুমানে কাজু বাদামো দিয়ে।
যাৰ যি ইচ্ছা আমি এনেকৈ দিছোঁ এয়া কুকাৰত বহাই দিলোঁ আৰু আৰু এইফালে পিঠা ৰেডি আৰু টেকেলি পিঠা কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি দিব আৰু মইতো গৰমে গৰমে খাই ভাল পাওঁ সেইকাৰণে হোৱাৰ লগে লগে গাখীৰ চাহৰ লগত এটা মজা খায় কাপটো যে সলনি হৈ গ'ল তাৰমানে আগতে যিটো কাপ দেখাইছিলোঁ সেইটো দেউতাই খাইছিল মই ডাঙৰ কাপতে খাওঁ অলপ বেছিকৈ ধৰেতো ভাল লাগছে মই বনাইছোঁ আকৌ চেনি দিলোঁ নাখাওঁ চেনিটো নাখায় মিঠা নাখায় ফকতে খালা এটা দেখা আছে পিছে তো গাইজ ভাত চাত খাই আমাৰো সোমোৱা হৈ গ'ল বাহিৰত বৰষুণো দি আছে আৰু বৰষুণত সোমাই মজা লাগিব বৰষুণ দিছে যদিও পিছে মানে গৰমটো কমা নাই গৰম লাগিয়ে আছে পূৰা তথাপিও বৰষুণ চৰষুণ দিছে এতিয়া বঢ়িয়াকৈ সোমাম আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ চাউণ্ডটো বৰষুণৰে বেছি মানে বেকগ্ৰাউণ্ড মিউজিক তো ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ যদি ভাল পালে লাইক কৰিব আৰু পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত যদি চাই মোৰ ভিডিঅ'টো তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গুড নাইট দেই